নম্বৰ 1 মানুহৰ কাৰণে বেয়া সংগ কয়লাৰ নিচিনা, কাৰণ কয়লা গৰম হৈ থাকিলে হাত পুৰে আৰু কয়লা যেতিয়া ঠাণ্ডা হয় তেতিয়া হাত ক'লা হৈ পৰে। ঠিক অসৎ সংগও তেনেকুৱাই। নম্বৰ 2 আপুনি সফলতা পাবৰ কাৰণে বেয়া সময়ত বা বেয়া পৰিস্থিতিত কেতিয়াও কান্দিব নালাগে, কাৰণ আপোনাৰ সপোন লাগিলে দূৰেই হওক, কিন্তু আপুনি ভয় কৰিব নালাগে, কাৰণ এখন নদীয়ে কেতিয়াও নুসুধে যে সাগৰ আৰু কিমান দূৰ আছে। নম্বৰ 3 শিক্ষক আৰু জীৱনৰ মাজত এটাই পাৰ্থক্য। শিক্ষকে আপোনাক শিকাই পেলাই পৰীক্ষা লয়, কিন্তু জীৱনে আপোনাক পৰীক্ষা লৈ পেলাইহে শিকায়। নম্বৰ 4 সংযোগ ভগৱানৰ এটা বাছি যোৱা কেৱল গোপন পথ, আৰু ক্ৰোধ অৰ্থাৎ খং মূৰ্খসকলৰ হৃদয়ত বাস কৰে। বুদ্ধিৰ সঠিক উপযোগ জ্ঞান নহয়, কল্পনাশীলতাহে হয়। নম্বৰ 5 ভিৰৰ লগত যোৱাটো সহজ, কাৰণ ভিৰে আপোনাক শক্তি দিয়ে, কিন্তু এইটো একদম সত্য যে ভিৰে আপোনাৰ নিজৰে পৰিচয় পাহৰাই দিয়ে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, এণ্ড থেংকছ ফৰ ৱাচিং। যদিহে মোৰ চেনেলটো নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব।